লোকক কিবা কৰি পিনি আমনামে তাক মানা আৰু কয় ইউটিউবাৰ মানে কি আৰু ইউটিউবাৰ মানে আমি নিজে বনোৱাহে নিজে মেকিং কৰা এইটো ফানি হ'ব পাৰে কিছুমান মানে ন ইউটিউব কাংকে মাৰিব কিছুমান ইংলিছ কথা কয় মানুহক হঁহুৱাবৰ কাৰণে কোৱা হয় ধৰা মোক ওলাম ষ্টাইল দিলি নতো মানুহে এইটো হাঁহিব পাৰে আৰু বহুত হেৰিয়ত আছে আৰে না বিভাগে না ঘৰকে নকৰো দা আকৌ লোকক কিবা কৰি মানে মই ইউটিউবৰ ৰিভিউ চাইছোঁ মানে আমাৰ মোৰ ইউটিউবটো চাই কেনেকুৱা মানুহবিলাক লাগিছে সিহঁতৰ মানে ৰিভিউটো মই চাই আছোঁ এজন মানুহে ক'ব বিচাৰিছে মানে মোৰ ৰিভিউটো অলপ ভাল হোৱা নাই বুলি গতিকে মই ইম্প্ৰুভ কৰিব চেষ্টা কৰি আছোঁ বাৰু লোকক কিবা কৰি পিনি নাম দে তানে স্পষ্ট হ'ব মিচিং কপা কম কিনা থাকব কিবা কৰি পিনি নাম দে বেছি পুলিয়ে বলা আৰু তো আগলি পেলো তো বেছি পে কোনি তো ৰিভিউ এনেকুৱা লাগিছে মোক কৈছে মানে ডাইৰেক্টলি মিচিঙত খোলা মই কিন্তু মিচিংটো ইমান মানে ন ভাল ভাল শব্দবিলাক উলিয়াই ক'ব নাজানো আৰু আছামিজটো ইমান ক'ব নাজানো হ'লেওতো ইউটিউবটো খুলিব লাগিব ৰিভিউ দিয়াৰ কাৰণে সিহঁতক ধন্যবাদ দিছোঁ বাৰু থেংক ইউ